harap tumat kardom baju juga toh berita tipi yang konon non hejong tarik 16 Agustus aciklo di furong supia dung kedo Chandra Singh Steron High School lot along Karlita late Chandra Singh Steron High School at akum din mata stage kini kangkupan along Karbiang long CM Dr. Kuliah Mohang lapente MP Morsi and the MLA Yasmin Leng laban dun pro MLA Dorsin Mohang laban the chairman Raju Tisu alang litung aluhiaman kan ce tombun kan labang sokum lin statue mate CM ari deng kan si impu pon lo to tampeng kon buka le langkon putri lo na আৰু লগতে আমাৰ ইউনিভাৰ্চিটি কলেজ যিমানখিনি আছে কাৰ্বি আংলং স্কুল যিমানখিনি আছে সেই গোটেইখিনি কাৰ্যালয় তাতে আমাৰ প্ৰথম ব্যক্তি আমাৰ কাৰ্বি আংলঙত কনচিল পোৱা ইউনাইটেড মেটেৰিয়েলছ কনচিল যেতিয়া পাইছে তেতিয়া প্ৰথম CM হৰসিং তেৰাঙৰ তেখেতৰ ফটো থাকিব লগতে যিটো আমাৰ জিলা লাগে আৰু আমাৰ কনচিল লাগে পুৰি পূজা প্ৰথম মানে সভাপতি আছিলে এই দলটোৰ সভাপতি হৈছে কাৰ্বি আংলং নামৰ পৰাহে তেখেতসকলৰ সংগ্ৰাম কৰিছে আলোচনা কৰিছে আৰু দাবী কৰি আহি এটা জিলা পাইছে জিলা পোৱা প্ৰথমজন ব্যক্তি কনচিলজন ব্যক্তি আছে আমাৰ সভাপতিজন আছে চাৰসিং তেৰং লাংকুংভাৱে বুলি কৈছে আৰু তাৰ সম্পাদকটো আছে চেমচন সিং কিন্তু দুৰ্ভাগ্যজনক চেমচন সিং ইংতি জিলা নোপোৱা আগতে তেখেতে সেই পৃথিৱীৰ পৰা বিদায় দিবলগীয়া হৈছে 1950 কিন্তু জিলা পোৱা আৰু জিলা গঠন কৰাৰ পিছত আৰু লগতে এটা বছৰৰ ভিতৰত আকৌ আমাৰ কনচিল গঠন কৰিছে আমাৰ জিলা গঠন কৰিছে 1951 17 নম্বৰ আৰু যেতিয়া আকৌ আমাৰ কনচিল আমি গঠন কৰিছে 1952 23rd জুন তেতিয়াও আছে আমাৰ চাৰসিং তেৰং লাংকুংভাৱে গতিকে সেই তিনিজন ফটো ইয়াতে প্ৰত্যেক কাৰ্যালয় লগোৱা হ'ব আৰু ইয়াত চন্দ্ৰ সিং তেৰণৰ যিটো স্কুল যিমানখিনি অভাৱ অভিযোগবিলাকক আমি পূৰণ কৰিবৰ কাৰণে আমি ইয়াত প্ৰতিশ্ৰুতি দিয়া আহিছে আৰু এটা বছৰৰ ভিতৰত গোটেইখিনি কামবিলাক সম্পূৰ্ণ আৰু ইয়াতে আমাৰ MP লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ পৰা অমৰ সিং কিছু ডাঙৰীয়াই তেখেতে ইয়াত 100 years of ডেক্স দিম বুলি তেখেতে স্যার এইখন বিদ্যালয়ৰ এটা ডাঙৰ সমস্যা হৈছে বানপানী সেই গোটেইখিনি মই কৈছোঁ তো আৰু যে যিমানখিনি ইয়াৰ সমস্যা আছে সেই গোটেইখিনি সমস্যাবিলাকৰ সেই ড্ৰেইনৰ সমস্যা সেই গোটেইখিনিৰ এটা বছৰৰ আপোনালোকে দেখা পাব গোটেইখিনি হ'ব ঠিক আছে থ্যাংক ইউ স্যার to mem te aprang si pini dak tum dak school Chandra Singh school lo pini program amaya puthak nang lihin pen machini thai okay thank you alingalam kan ni an puthekte de ponti asamis piji pupode ata pinige আজি মানে চন্দ্ৰ সিং তেৰণৰ আজি আবক্ষ মূৰ্তি উন্মোচনৰ দিন আমি ধাৰ্য কৰিছিলোঁ বহু দিনৰ পৰা এইটো এটা আমাৰ আশা আছিলে সপোন আছিলে আমাৰ SMBC কমিটি আমাৰ লোকেল ৰাইজ সকলোৰে এটা আশা আছিলে যে আমি আমাৰ যাৰ নামেৰে আমাৰ এখন স্কুল আছে চন্দ্ৰ সিং তেৰণ হাই স্কুল 1977 তে এইটো প্ৰতিষ্ঠা হৈছিল স্কুলখন গতিকে তেওঁৰ নামৰ মানে এখন এটা আবক্ষ মূৰ্তি আমি স্থাপন কৰিব লাগে তাৰপিছত আমি আলোচনা কৰি পৰিয়ালৰ লগত যোগাযোগ কৰিলোঁ তেওঁলোকে আমাক সন্মতি প্ৰদান কৰিলে আৰু তেওঁলোকৰ ফালৰ পৰা মূৰ্তিটো দিম বুলি আমাক কথা দিলে গতিকে তেনেকৈ আমি আগবাঢ়ি গ'লোঁ আৰু আগবাঢ়ি গৈ বহুতবোৰ আলোচনা বিলোচনাৰ পিছত পৰিকল্পনাৰ পিছত আজি এই শুভ দিনটো আজি আমি হাতত পালোঁ আজি 16 আগষ্ট 2025 শনিবাৰ আজি দিনটোতে আমি তেখেতক আবক্ষ মূৰ্তিটো উন্মোচনৰ মানে কাৰণে এটা দিন ধাৰ্য কৰিলোঁ 15 আগষ্টত তেখেতৰ জন্মদিন চন্দ্ৰ সিং তেৰণৰ কিন্তু 15 আগষ্টত আমি সকলো অভ্যাগতক আমি যিহেতু হাতত নাপাম গতিকে আমি 16 আগষ্টৰ দিনটো পৰিয়ালে আমাক ল'বলৈ পৰামৰ্শ দিছিলে সেই অনুসৰি আমি আজি সাজু হ'লোঁ এতিয়া আজি আমাৰ প্ৰতিমূৰ্তি বা চন্দ্ৰ সিং তেৰণৰ আবক্ষ মূৰ্তিটো উন্মোচনৰ কাৰণে আমাক সন্মতি প্ৰদান কৰিছিলে আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিলাম ৰংহাং ছাৰে তেখেতক বহুত ধন্যবাদ জনালোঁ আমি তেখেতে আহি তেওঁতো বহুমূলীয়া সময় আমাক দিলে প্ৰায় এঘণ্টা সময় তেওঁ আমাৰ বিদ্যালয় প্ৰাংগণত থাকিলে স্কুল কেম্পাছত থাকি ধুনীয়া কথাৰে গোটেইখিনি সাৰুৱা গৰ্ভ মানে ভাষাৰে তেওঁ আমাক উৎসাহিত কৰিলে
আৰু তেওঁ প্ৰতিমূৰ্তি উন্মোচন কৰি যিটো ভাষণ দিলে তাই সেই ভাষণৰ মাজতে তেওঁ আমাৰ বিদ্যালয়ৰ যিবিলাক অভাৱ অভিযোগ আছে বিশেষকৈ আমি এখন বানপানীত মানে জুৰুলা হোৱা স্কুল ফ্লাড এফেক্টেড স্কুল বুলি যাক আমি কওঁ বছৰি আমি 4বাৰমান আমাৰ স্কুলত মানে পানী সোমায় যিহেতু আমাৰ স্কুলখন এখন মানে ডাউনৱাৰ্ডছ এৰিয়াত আছে ৰাস্তাটো অলপ ওপৰলৈ গতিকে সেইটো সমাধানৰ কাৰণেও তেওঁ ব্যৱস্থা ল'ম বুলি ক'লে আৰু বিদ্যালয়ৰ আমাৰ যিখন মূল গেট তোৰণ সেইখনো তেওঁ মানে সম্পূৰ্ণকৈ বনাই দিয়া তেওঁ কাউন্সিলৰ পৰা ডিচি কাউন্সিলৰ পৰা তেওঁ ফাণ্ডিং কৰিম বুলি আমাক কথা দিছে আৰু বাকী স্কুলৰ যিটো আমাৰ বিল্ডিং ষ্ট্ৰাকচাৰ ইতিমধ্যে 50 বছৰ হ'ব এইখন স্কুলৰ আৰু 2 বছৰ পিছতে ইতিমধ্যে 48 বছৰ সম্পূৰ্ণ হ'ল স্কুলখনৰ গতিকে সেই বিল্ডিঙৰো ইনফ্ৰাষ্ট্ৰাকচাৰো ডেভেলপমেণ্টৰ কাৰণেও তেওঁ আমাক আজি প্ৰতিশ্ৰুতি দিলে যে আপোনালোকে অতি সোনকালেই এবছৰ 2 বছৰৰ ভিতৰত আমি আপোনালোকৰ স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ মানে ডেভেলপমেণ্টৰ কাৰণে কাম হাতত ল'ম আৰু এইটো আমি অট'নমাছ কাউন্সিলৰ পৰা আমি মানে গোটেইখিনি সুবিধা কৰি দিম বুলি তেওঁ আমাক কথা দিলে তেওঁলোকে মানে এইখিনি প্ৰতিশ্ৰুতি পোৱাৰ পিছত আমি সকলোৱে অতি আনন্দিত আৰু আজি মই মিডিয়াৰ যোগেদি আপোনালোকৰ যোগেদি তেওঁক মানে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ আমাৰ বিদ্যালয়ৰ যিখিনি অসুবিধা সমস্যা বুজি পাই তেওঁ নিজে আগবাঢ়ি আহি এই সমস্যাৰ সমাধানৰ কাৰণে তেওঁ কথা দিলে তেওঁৰ লগতে আমাৰ কেইবাগৰাকী আৰু আমি বিশিষ্ট অতিথিক আমি আজি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ মাননীয় MP ছাৰ অমৰ সিং টিছো ছাৰো আহি উপস্থিত হৈছে আজি তেখেতেও আমাৰ 100যোৰ ডেস্ক বেঞ্চ মানে আমাৰ স্কুলত দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে যিহেতু আমাৰ ডেস্ক বেঞ্চৰ সংখ্যাও আমাৰ কম তেওঁকো আমি ধন্যবাদ জনাইছোঁ আৰু MP ফাণ্ডৰ পৰাও তেওঁ যথেষ্ট সহায় কৰিম বুলি কৈছে বিল্ডিং গ্ৰাণ্টৰ ক্ষেত্ৰত তেওঁ আমাক সহায় কৰিব গতিকে তেওঁকো আমি ধন্যবাদ জনালোঁ কৃতজ্ঞতা জনালোঁ সকলোৱে বিভিন্ন কথাৰে চন্দ্ৰ সিং তেৰণক সোঁৱৰি তেখেতৰ ৰাজনৈতিক জীৱন সোঁৱৰি তেখেতৰ সমাজৰ প্ৰতি যিটো কণ্ট্ৰিবিউশ্যন সেইখিনি সোঁৱৰি পেলাই তেখেতক শ্ৰদ্ধা নিবেদন কৰিলে আৰু পৰিয়ালৰ তৰফৰ পৰা সকলো পৰিয়ালৰ সদস্য আহি ইয়াত মানে উপস্থিত হৈছে আমি খুব আহ্লাদিত আমি খুব আনন্দিত সুখী যে পৰিয়ালৰ বহুত মানুহ আহি পেলাই ইয়াত তাৰমানে আজি গোট খালে আমাৰ পেণ্ডেল ভৰ্তি হৈ গ'ল গতিকে আমি খুব ভাল পালোঁ তেওঁলোকেও মানে যথেষ্ট আমাক আৰ্থিকভাৱেও সহায় কৰিছে আৰু শাৰীৰিকভাৱেও আহি তেখেতৰ পুত্ৰ চন্দ্ৰ সিং তেৰণৰ পুত্ৰ ৰাতুল তেৰণ তেখেতে দিনটো 2-3বাৰকৈ আহি আমাৰ স্কুল প্ৰাংগণত আহিছে কোম্পানী হেৰিত আহি পেলাই কেম্পাছত আহি পেলাই তেওঁ সহায় কৰিছে আমাক দিহা পৰামৰ্শ দিছে আৰু আজি সেই দিনটোৰ এটা সফল সামৰণি পৰিল আমি সুন্দৰকৈ অনুষ্ঠানটো আজি পৰিচালনা কৰি শেষ কৰিলোঁ আৰু গতিকে এইটো আপাহতে উপস্থিত সকলোকে আৰু যিসকলে আমাক সহায় সহযোগ কৰিলে আমাৰ ওচৰ চুবুৰীয়া আমাৰ স্কুল SMDC কমিটিৰ প্ৰেচিডেণ্ট ছাৰ নিপু দত্ত ছাৰ আৰু আমাৰ সদস্যসকল SMDC প্ৰেচিডেণ্ট ছাৰসকলেও আহিছিলে সদস্যসকলেও আছে SMDC সদস্য আমাৰ অসীম কলিতা ছাৰো আছে তেখেতসকলেও আমাৰ যিখিনি আমাৰ দিহা পৰামৰ্শ দিলে তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনালোঁ আৰু এটা ভাল কথা যে আমাৰ যিজন প্ৰাক্তন প্ৰধান শিক্ষক মহেন্দ্ৰনাথ শইকীয়া ছাৰ তেখেতে সুদূৰ গোলাঘাটৰ পৰা ৰাতিপুৱা 5 বজাতে আহি পেলাই 7:30 বজাত আমাৰ ডিফুত আহি উপস্থিত হৈছে এই প্ৰগ্ৰেমটোৰ কাৰণে তেওঁ খুব সুখী যে তেওঁলোকে পাতি থৈ যোৱা স্কুল এইখন ইমান যে এটা উন্নতিৰ গতিত মানে গৈছে গতিকে তেওঁলোকো বহুত সুখী তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ যে সকলো মহান ব্যক্তিৰ প্ৰচেষ্টাৰ ফলতে আমাৰ স্কুলখনে আজি এইটো গতি লাভ কৰিছে গতিকে সকলোকে আমি কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিদ্যালয় কৰ্তৃপক্ষ সদায় আমি তেওঁলোকৰ প্ৰতি চিৰকৃতজ্ঞ হৈ থাকিম আচ্ছা মেম এটা কথা এইটো স্কুলটো যোনটো চন্দ্ৰ সিং স্কুলটো কেতিয়াৰ পৰা ইষ্টাব্লিছ হৈছে আৰু এই বছৰলৈকে কিমান ইয়াৰ্ছ হৈছিল এতিয়া হেৰি হ'ল 1977ত এষ্টাব্লিছ হৈছে 48 ইয়াৰ্ছ ৰানিং 48 ইয়াৰ্ছ চলি আছে 48 বছৰ আৰু 2 বছৰ পিছত আমাৰ গল্ডেন জুবলি হ'ব